হেল্ল' গাইজ। আচলতে আমি আনৰ পৰা যিকোনো কথা শিকিব বিচাৰোঁ বা মানুহৰ ধৰ্মই হৈছে গুণী আৰু জ্ঞানীৰ পৰা শিকা আৰু জ্ঞান লোৱা। গতিকে আমি দেখি আছোঁ যে মানুহে মানুহক শ্ৰদ্ধা কৰা, সেৱা কৰা, ভক্তি কৰা এইটো হৈছে মানৱ ধৰ্ম। গতিকে মানুহে মানুহক সেৱা কৰিব লাগে। অৰ্থাৎ আমাৰ মানৱ ধৰ্মই হৈছে আমি জ্যেষ্ঠজনক সদায় সেৱা কৰা। জ্যেষ্ঠজনক সেৱা কৰিবলৈ গ'লেও যদি আমাৰ অপৰাধ হয়, যেনে চাওক, সেৱা কোনে কাক কৰে? আপোনাৰ ঘৰলৈ যদি অতিথি আহে, আপুনি অতিথিক সেৱা কৰে। আৰু আপোনাক যদি কোনোবাই সহায় কৰে, আপুনি তেওঁকো সেৱা কৰে। কিন্তু বৰ্তমান অসমখনত এনেকুৱা কিছুমান কথাই ছানি ধৰিছে যে মানুহে মানুহক সেৱা কৰিব নোৱাৰে। মানুহৰ কোনো জাত নাই। ঈশ্বৰৰ যেনেকৈ জাত নাই, মানুহৰো কোনো জাত নাই। গতিকে জাতি বিজাতি মানুহেহে গঢ়া। গতিকে মানুহে মানুহক সেৱা কৰিলে কেতিয়াও অপবিত্ৰ হৈ নাযায়, ই পবিত্ৰহে হয়। গতিকে মানুহৰ অন্তৰখন যদি ঠেক হয়, তেতিয়াহ'লে মানুহবোৰ কি হ'ব? বৰ্তমান সময়ত এই পৃথিৱীখন জীয়াই আছে কেৱল মানৱীয় গুণেৰে প্ৰমূল্য হৈ থকা মানুহবোৰৰ কাৰণে। অন্যায়, অধৰ্ম, দুৰ্নীতি কৰি থকা মানুহবোৰৰ কাৰণে পৃথিৱীখন ৰৈ থকা নাই। আৰু এদিন এই পৃথিৱীখন এনেদৰে ধ্বংস হৈ যাব। গতিকে আমি মানুহ হিচাপে আমাৰ কাম হৈছে আমি জ্যেষ্ঠজনক সেৱা কৰা, জ্যেষ্ঠজনক সন্মান কৰা, শ্ৰদ্ধা কৰা, ভক্তি কৰা। আমি যদি শ্ৰদ্ধা, ভক্তি, সেৱা কৰিবলৈ গ'লেও যদি আমাৰ কিবা অসুবিধা হয় বা আমাৰ কিবা দুখ হয়, তেতিয়াহ'লে পৃথিৱীত আৰু বেলেগ কি কাম আছে যে যিবিলাক কাম পবিত্ৰ কাম? আমি ৰাজনীতিৰ মেৰপাকতেই পৰিছোঁনে, নে আমাৰ ভক্তি ব্যভিচাৰ হৈছে, সেই কথা নাজানো। কিন্তু এজন জ্যেষ্ঠ ব্যক্তিক সেৱা কৰাটো কোনো কাৰণত অপৰাধ হ'ব নোৱাৰে। কিন্তু আমি ভাবোঁ যে যেতিয়া আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকলৈ এজন আমি গুণী আৰু জ্ঞানী মানুহক মাতোঁ, এই গুণী আৰু জ্ঞানী মানুহক আমি আদৰ সম্ভাষণ জনাওঁ। খোল বাদ্য বজাই তেওঁক আমি আদৰ সম্ভাষণ জনাওঁ। এইকাৰণেই জনাওঁ তেওঁ গুণী আৰু জ্ঞানী। কিন্তু বিপদৰ সময়ত নমতাকৈ আহি যিসকলে দান বৰঙণি দিয়ে, সেৱা কৰে, মানৱ সেৱা কৰে, সেইসকল কিন্তু এই নিৰ্দিষ্ট বক্তব্য ৰাখিবলৈ মাতি অনাসকলতকৈ বহুত ডাঙৰ। কাৰণ তেওঁলোকৰ হৃদয়খন বহুত বহল। ভগৱানে কৈছে, মই সেইসকলৰ লগত থাকোঁ যিসকলে আৰ্তজনক সহায় কৰিব পাৰে, যিসকলে ভোকত থকাজনক এমুঠি ভাত দিব পাৰে, যিসকলে বিপদৰ সময়ত এষাৰ মাত দিব পাৰে। মই সেইসকলৰ লগত সদায় থাকোঁ আৰু সেইসকলক মই সহায় কৰি থাকোঁ। কিন্তু বৰ্তমান সময়ত এনে হৈছে যে এই বিপদত মাত মাতিবলৈ যোৱাবিলাককো যদি জাতি, ধৰ্ম, বৰ্ণ এইবিলাক বিচাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি মানুহ হিচাপে এই পৃথিৱীত জন্মগ্ৰহণ কৰাৰ অধিকাৰ কোনো কাৰণত নাই। গতিকে আমি যদি মানুহ হওঁ, আমি যদি এই পৃথিৱীত মানুহ হিচাপে জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি মানৱ ধৰ্ম কৰিব লাগে। ৰাজনীতি এটা বেলেগ বস্তু। ৰাজনীতি যিসকলে কৰিছে সেইসকলে কৰি থাকক, তাত আপত্তি নাই। কিন্তু বিপদৰ সময়ত মাত দিয়া ব্যক্তিক লৈ যদি আমি সমালোচনা কৰি থাকোঁ, তেতিয়াহ'লে দুখীয়া দৰিদ্ৰবিলাক এদিন মৃত্যু হৈ যাব। কাৰণ যাৰ পৰা এসাঁজ খাবলৈ পাইছে, যাৰ পৰা এসাঁজ পিন্ধিবলৈ পাইছে, যাৰ পৰা এসাঁজ মাত মাতিবলৈ পাইছে, গতিকে অসমত এনেকুৱা ব্যক্তিৰ অভাৱ নাই। গতিকে আমি সকলোৱে সেইসকল ব্যক্তিক শ্ৰদ্ধা, ভক্তি, সেৱা জনাব লাগে। তেওঁলোকে যাতে এনেদৰে কৰ্ম কৰি যায় আৰু এনেদৰে কৰ্ম কৰি বিপদৰ সময়ত যাতে মানুহক উদ্ধাৰ কৰিব পাৰে, সেই কথাটো কিন্তু আমি সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। মই মোৰ নিজৰ মন্তব্য, নিজৰ মনৰ ভাৱ কৈছোঁ। আমি কাৰোবাক লাখ টকা দি সহায় কৰিব নোৱাৰোঁ, কিন্তু আমি কাৰোবাক বেয়া কৰাৰ অধিকাৰ আমাৰ নাই। আমি কাৰোবাক নামাতিব পাৰোঁ, কিন্তু আমি তেওঁক গালি পৰাৰ অধিকাৰ আমাৰ কোনো কাৰণত নাই। গতিকে যিজন ব্যক্তিয়ে, আপোনালোকে নিশ্চয়, মই কাষত ফটোখন লগাই থৈছোঁ, আপোনালোকে দেখিছে, যিজন ব্যক্তিয়ে
বানপীড়িত অঞ্চলত আহি মাত লগাইছে, আমি তেখেতক শ্ৰদ্ধা জনাব লাগে। গতিকে মই কোৱা কথাকেইটা আপোনালোকে কেনে পাইছে বাৰু? এটা কমেণ্ট কৰিব প্লিজ, এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব প্লিজ, যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ভাবে মনোগ্ৰাহী হয় তেতিয়াহ'লে পেজটো আৰু চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।